তো গাইজ ফাইনেলি আমিও গ'লোঁ সেইখন ঠাইলৈ য'ত কেৱল মাথো হীৰা কেৱল হীৰা আছে, অকল হীৰা আছে। আৰু সেইখন ঠাইয়েই হৈছে এইখন ঠাই আমাৰ জুবিনদাৰ ক্ষেত্ৰ। আৰু বহুত বেছি ইচ্ছা আছিলে তাত আহিবলৈ আৰু নিজকে সৌভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ আহিব যে পাৰিলোঁ আৰু আহিয়ে দেখিছোঁ ওপৰত চিলা উৰি আছিলে। আৰু সেইটো ভিডিঅ' বনোৱা নহ'ল, কিন্তু আহি পিনে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, সেৱা জনালোঁ আৰু লগতে পৰিৱেশটোৰ কথা কি ক'ম, নিজেই মুগ্ধ হৈ পৰিছিলোঁ পৰিৱেশটো চাই পিনে। ইমান ধুনীয়া নিৰল, ইমান ধুনীয়া, তেখেত যেনেকুৱা আছিল ন ধুনীয়া গুণী মানি, সঁচাকৈ পৰিৱেশটো তেনেকুৱা একদম শান্ত নিৰল, ক'বলৈ ভাষা নাই, শব্দ নাই। আৰু তেনেকৈ আহিলোঁ আমি শিলটো চাবলৈ য'ত তেখেতে জিৰণি লৈছিলে। আৰু ফাইনেলি সেইডোখৰ ঠাইলৈ গৈ আছিলোঁ আৰু গৈ সেইডোখৰ ঠাইও আমি পালোঁ। আৰু লগতে সেইডোখৰ ঠাইত দেখিছেনে মানুহ কিমান আগুৰি ধৰিছে, ইমান মৰম আদৰ, সঁচাকৈ কিন্তু বহুত বেয়া লাগিছে জানেনে, কাৰণ বহুত বেছি মনত পৰিছিলে তেখেতে কিমান যে ভাগৰ জিৰাইছিলে ন ইয়াতে, এইবিলাক ভাবি পিনে বহুত বেয়া লাগিছিলে। কিন্তু দেখিলোঁ, শিলটো দেখিলোঁ, সঁচাকৈ আমি ভাগ্যৱান শেষত যে দেখিবলৈ পালোঁ। আৰু এনেকৈ আমি উভতিলোঁ আৰু লাহেকৈ ঘৰলৈ বুলি। আৰু আমি একো খোৱা বোৱা নাছিলোঁ দিনটো সিদিনা, গতিকে আমি হোটেলত সোমালোঁ, এইখন দদৰাৰ লখিমী হোটেল হয়, আৰু ইয়াতে আহিলোঁ, ইয়াতে খালোঁ আৰু এনেকৈ আহিলোঁ।